আহিছে আহিছে নাচনি যে হেই এৰা সে আখে হৈছে ভুলাগী বিহুত আকৌ আখ কপা আহিছে মহকিং এটুকুৱাও মহকিং দুটুকুৱাও মহকিং বাজিছে ভোজত মহকিং এটুকুৱাও মহকিং কি কৰি আছে এইবিলাকতো বিহুটো যে আহিছে বিহু নাচি এখন গাটো গৰমালিছে দেচোন দে গা চাবি চাম এইটো কি মহকিং মহকিং এটুকুৱাও মহকিং দুটুকুৱাও মহকিং দুটুকুৱাও তোৰ গানটো ভুল হৈছে নহয় ভুল হৈছে এই খাই আকৌ কি এটুকুৰা দুটুকুৰা নহয় মহৰ শিং একুৱা ঐ মহৰ শিং বেকুৱা ঐ মহকিং বেকুৱা ঐ মহকিং বাজিছে ভোজত হেই বাজিছে নহয় ভাঙিছে ভাঙিছে মহকিং ভাঙিছে ভোজত ভোজত নহয় যুঁজত এইডালে ইমান কিয় ভুল ধুই আছে ছিঙি পেলা একেবাৰে মই ছিঙি পেলাম তাৰ পিছত লগাব পাৰিবি জানো একচৰ দিম তোৰ গাত বিহু লাগিছে নেকি ন ইমান নাচি আছে যে বিহুটো যে আহিছে মই আগোলা পাগলা হৈ গৈছে এইটো বিহু যে খোৱা বোৱাৰ ওপৰত সেইটো কাৰণেতো মই বেছি পাগল হয় দে এইটো বিহু আহিলেও আমাৰো মনবোৰ উখল মুখল লাগে সঁচা বিহু নামত বিহু নাচন কা হৈ যাওক লাগি যাও সঁচা এই কম দে হাতটো এই কম হ'ব গোৱা পিতাই এইটো তোৰ বাপেৰেক মাতিছে না বিহু গাইছা সেইটো বিহুৱে গায় দে গা পিতাই অঙা গৌ মুকলি হ'ল কাৰ গৰু মুকলি হল চাম মই বিহু গাই আছো দে গা এই কম অঙা গৰু মুকলি হ'ল দেখোন আই নোৱাৰে মইতো একেবাৰে নোৱাৰো অঙা গৌ মুকলি হ'ল তই গৰু হেৰা খবৰ দি আছে ন তই বিহু গাইছা মই বিহু কালি পাই নাথাক বেছি কমল দুইটা সমানে সমানে কষ্ট পাই কথা সেইটো ক বিহুত নাচি থাকিলে নহব নহয় বিহু পাতিব লাগিব উৰুকাৰ খানা খাব লাগিব সেইডালটো মই আগত হলে নহব আয়োজন কৰিব লাগিব এতিয়া দুটা কাটে দুটামান চাউল বহাই দি থৈ আহিছে শুনি যা উৰুকাৰ ভাত এতিয়াই বনাব নালাগে কি কৰিম সেইটো ক যাই জোগাৰ কৰিব লাগিব এতিয়া দেশী কাহিৰ যোগাৰ শুনি যা কেৰাহী জোগাৰ কৰিব কোৱা নাই কি কৰিম ক মাছ মাংস জোগাৰ কৰিব লাগিব মাছটো মই ক'ত মেনেজ কৰিব উৰুকাৰ খানা কেঞ্চেল সুধি উৰুকাৰ খানা কেঞ্চেল কৰিছ এতিয়া মাছৰ যোগাৰ কৰি আছে মই যাম কিন্তু উৰুকাৰ খানা খাই যাম যা বাংলা মাষ্টৰে বা ক'ত মেনেজ কৰে ব্ৰইলাৰৰ দোকানে নুঘূৰিলেই হ'লতো তাৰমানে মই মাংস দিবই লাগিব 150 গ্ৰাম 150 গ্ৰাম 150 গ্ৰাম মাংস কি কৰিবা 150 গ্ৰামে 1 কেজি নহৈছে ধুনীয়া অংক মাষ্টৰটো আগৰ কথা বেলেগ আছে এতিয়া মোৰ অংকত পেলাব পাৰিছা বাৰু মাংসনো কি কৰিবা খানা খাম কিহৰ উৰুকাৰ মোৰ বিয়াখন আহি আছে এতিয়া পইচা বচাব লাগে খানাৰ নামত পইচা খৰচা কৰিবলৈ নাই দেই সেইকাৰণেতো মই আপোনাৰ পৰা পইচা নিবিচাৰিছো আপুনি মাংসটো দিলে হৈছে আপোনাৰ বিয়া পইচা বাচি গৈছে বৰ ধুনীয়া মাথা মাৰিছে আপোনাৰ বুলিহে সমাধা তাৰমানে মাংস দিবই লাগিব ঠিক আছে তুমি জুন জুলাই মাহত আহিবা মই তোমাৰ নামত 2 কেজি মাংস ফিক্স জুন জুলাই ফিক্স আচ্ছা তেতিয়াহ'লে মই জুলাই মাহতে লগ ঠিক আছে যোৱা ঠিক আছে জুন জুলাই মাহত মাঘ বিহু উৰুকাৰ খানা খাবলৈ আহি যাবি কি হ'ল চাও কি আকৌ এবাৰ চাও
কি হ'ল হে অ কিবা এটা আছে মিলিছে কি মিলিছে আমাৰ দুটা ঠকটো হেই সঁচাই কৈছো এনে নামটো কি আছে দীপাংকৰ কেওঁত হা মোৰ হেই দেউতাৰ নামটো সুধিছো দেউতাৰ খন্দেশ্বৰ কেওঁত সন্দেশ কেও চিনি পোৱা নামটো কিবা শুনা শুনা লাগিছে ক'ত শুনিলা হেই এনে ঘৰটো ক'ত আছে হে চেঁচামুখ পহু কটা চেছ অ পহু কটা খণ্ড আছে কেও চিনি পোৱা এই যে খংচং নাচে মৰম লগা মানুহটো তুমি কেনেকে গম পালা হেই নামটোৱে যে চব কথা কৈ আছে সন্দেশ কেও ক'ত খং থাকিব পাৰিছে খংটো কম এখন নতুনকে খুলিছে আজি ষ্টাৰ্ট কৰিলো আজিৰ পৰা ইচ্ছা ইষ্টা কলে যোৱা কিবা লাগে যদি মোক কোৱা মই দিম নহয় মাংস 2 কেজি দিয়া মাংস হেই ইয়াত মাংস নাপায় নহয় ভাইটি কি পাইছে ইয়াত তুমি খালি ব্ৰেকফাষ্ট কৰিব পাৰিবা ব্ৰেকফাষ্ট কি ব্ৰেকফাষ্ট হে মানে ৰাতিপুৱা যে খাই ওটছ গাখীৰ কল চব পাবা ইয়াত আমি মাংস মানুহ মাংসহে ভাল পাওঁ হেই ইয়াত মাংস ক'ত পাবা তুমি বেলেগৰ পৰা আনি দিয়া হেই ক'ৰ পৰা বেলেগৰ পৰা মই মাংসডাল আনি দিম তোমাক কিবা এটা মেমেজ কোৱা একো মেনেজ কৰিব নোৱাৰো তুমি ইয়াৰ পৰা যোৱাচোন যোৱা বহুত কাম আছে মোৰ আহিছো মানুহ গুচি যাম মাংস 2 কেজি কিন্তু লৈহে যাম অ ভাইটি যোৱাচোন যোৱা এনেই মাথা নাখাবা পইচা দি খাব লাগিব তুমি যোৱাচোন যোৱা বহুত কাম আছে ভাইটি যোৱা যাম যোৱা সেই দোকানৰ আৰম্ভণিতে যদি এনেকুৱা কামোৰ খাওঁ দোকান দিবা আৰু আমাৰ ফালে তুমি যোৱাই নাই যে এনে মাৰ নামটো কি আছিলে কিয় এনে সুধিছো আৰু অনিমা কেওঁত হেই তেতিয়াহ'লে 2 কেজি মাংস পিছ হে কিহৰ 2 কেজি মাংস হে সন্দেশকেতৰ নামত 1 কেজি অনিমাকেতৰ নামত 1 কেজি টোটেল 3 কেজি আকৌ 3 কেজি পালাগে উকা দিনাখন সুদা ভাত খাম নে আৰু উকাত কি খোৱা কি নোখোৱা তোমাৰ কথাহে মই মাংস ভাত কিয় দিমগে তোমাক হ'লেও মই সুদা ভাত খাম নে আৰু তুমি ইয়াৰ পৰা যোৱাচোন যোৱা কাৰ গাত হাত দিছ তই যদি সন্দেশকেতৰ লোৱা মোৰ কাৰ ল'ৰা আচ্ছা মাৰ নামটো কি কৈছিলা অনিমা কেওঁত মই অনিমাকেতৰ লোৱা এই চব মানে কামোৰ